নমস্কাৰ বন্ধুসকল, মই আজি দেখুৱাম মই থকা জেগাডোখৰ। মই কেৰেলাৰ কোনডোখৰ জেগাত আছোঁ সেইটো দেখুৱাম আৰু মোৰ ওচৰ পাজৰৰ বস্তুখিনি দেখুৱাম, ক'ত কি আছে কি নাই। পোনপ্ৰথমে তোমালোকে চোৱা এই স্কুলখন হ'ল LP স্কুল আৰু মোৰ ৰুমৰ একদম কাষত আছে। মই ৰুমৰ পৰা ওলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। এইখন স্কুলৰ নাম হ'ল আলানজিৰা LP স্কুল আৰু এইটো ৰাস্তাৰে মই সদায় অহা যোৱা কৰোঁ, ৰুমৰ পৰা হোটেললৈকে, হোটেলৰ পৰা ৰুমলৈকে। তোমালোকে ৰাস্তাটোও চাই লোৱা। আৰু এই ৰাস্তাৰে আহি পালোঁ মোৰ হোটেলখন। এইখনেই হৈ গ'ল মোৰ হোটেল, ইয়াতে মই কাম কৰোঁ। নামটো হ'ল আৰাবিয়ান কাফে। ভালেই হৈছে আজি বন্ধ আছে, নহ'লে বহুত কষ্ট দিয়ে। একেলগে 15-20 কেজি ময়দা সানিব লাগে, তাকো হাতেৰে। ইমানেই চিকটা মালিক কমচে কম ময়দাখনৰ মেচিন এটা আনি থ'ব লাগে। আৰু এই ছাইডটো হ'ল কাইমকলম ছাইড, এই ছাইডটো হ'ল আলাপুৰা ছাইড। মই তোমালোকক অলপ সাগৰখন দেখুৱাই লওঁ। মোৰ দোকানৰ পিছফালে আছে, মই দেখুৱাই দিছোঁ। চাই লোৱা সাগৰখন। আৰু এইবোৰ যিবোৰ দেখিছে ত্ৰিভুজৰ নিচিনা পৰি আছে ন, এইবোৰ ঢালাই মছলা দি বনোৱা হয়। ইয়াৰ লগত ব্লাষ্টিং পাথৰো আছে। এইবোৰ এনেকৈ আগবঢ়াই দিয়া কাৰণ এটাই, সাগৰৰ ঢৌবোৰ যাতে ৰাস্তালৈকে নামাৰে। নহ'লে আগতে যেতিয়া বাৰিষা ছিজন আহিছিলে, তেতিয়া সাগৰৰ ঢৌ এই পাথৰবোৰ পাৰ হৈ ৰাস্তাত গৈ পৰেগৈ। আৰু পিছফালে যিমান জাবৰ জোঁথৰ আছে চব এই ৰাস্তাতে আহি পৰে। আৰু এইখন হ'ল ছুপাৰ মাৰ্কেট। ইয়াত মই যাম, আগত মই এই বেকাৰীখনলৈ যাম। ইয়াত বস্তু কেইটামান ল'বলৈ আছে। চোৱা না। আৰু এই ফ্ৰিজটোলৈ চাই কাৰ কাৰ লোভ লাগিছে কমেণ্ট কৰি ক'বা দেই, লাজ নকৰিবা। ছোৱালীসকলৰতো লোভৰ পানী টপটপাই পৰিছে চাগে ন? নেপায় ইমান লোভ কৰিবলৈ। মোৰ ইয়াত ল'বলগীয়া বিশেষ একো নাছিলে। মেগী ল'লোঁ, ডিম ল'লোঁ, এই 2টা চকলেটৰ বক্স ল'লোঁ সৰু ল'ৰা ছোৱালীক দিবলৈ। মই ভাবি আছোঁ এতিয়া, সেই ফ্ৰিজটোত থকা চকলেটখিনি যোনে খাব তাৰেতো হাগনি পাব চাগে। আৰু এনেকুৱাই পাব, দৰৱ খায়ো পাত্তা নাপাব। কাৰণ মই আমাৰ অসমৰ ছোৱালীক ভালকৈ চিনি পাওঁ। চকলেট বুলি ক'লে একদম সিহঁতি ৰখিবই নোৱাৰে। চব্জি দোকানখন নোপোৱাই হৈছে দেখোন। ৰ'বা অলপ পকাই দিওঁ। এইখনে হ'ল চব্জি দোকান আৰু মই যি বজাৰ কৰোঁ ইয়াৰ পৰাই কৰোঁ। A to Z বস্তু পায় ইয়াত, কি লাগে। ইয়াত ছিজন আনছিজন কোনো কথা নাই, চব বস্তু পায় ইয়াত। মই ইয়াত আজি এটা বস্তু দেখা নাই খালি, ছজনাৰ কথাটো কি ক'বা ভাই চাহাব, কোঠা দি ফালি খাব লাগিব। সেইটো তেনেকুৱাই ছজনা খায়, কিয় নাজানো। কোমলীয়া ছজনা ইয়াত নাপায়। মই ইয়াতো বস্তু লৈ ল'লোঁ, বিলাহী, আদা, নহৰু। এতিয়া যাম মই ছুপাৰ মাৰ্কেটত। এইখন হ'ল ছুপাৰ মাৰ্কেট, চব বস্তু পায় ইয়াত, A to Z। এই নীলা চাৰ্ট পিন্ধি থকা মানুহজনেই মালিক হয়, ধৰিবই নোৱাৰে মালিক নে কৰ্মচাৰী। এইবোৰ যেন দেখিছে ষ্টিলৰ গামলাকেইটাত এইবোৰ দাইল, মগু, মটৰ, বুট তেনেকুৱা বিধৰ বস্তু যিমান আছে চব লাইন কৰি থৈ দিয়া আছে ইয়াত। আৰু ইয়াত মই কি বজাৰ কৰিলোঁ সেইটো দেখুৱাই দিছোঁ। এইটো গাখীৰ, তেল আৰু পিঁয়াজ। আৰু এতিয়া বাজিলে 5:30, বেলি ডুবিব সময় হৈছে। মই তোমালোকক ভিউ এটা দেখুৱাম, চাবা। মই ইয়াত আহিছিলোঁ আজি তোমালোকক বেলি ডুবাটো লাইভ দেখুৱাম বুলি, কিন্তু ইয়াত আহি দেখিলোঁ বেলি আকাশতে নাইকিয়া হৈ থাকিল।